ল'ৰা ছোৱালীক খুৰাকহঁতে বোলে আজি ভাত খাব মাতিছে, তালৈ যাব ওলাইছে আৰু সিহঁতে এতিয়া যাব। আৰু আজি বতৰটো খুব বেয়া, বৰষুণ আহি আছে ৰাতিপুৱাৰ পৰা কিন কিনকৈ, আৰু এতিয়া অকণমান সময় এৰিছে বৰষুণখিনি। আৰু আজি এঠাইলৈ যাম আৰু লাহেকৈ ওলাওঁ আমি। যোৱা, বাই বাই, বাই বাই। ল'ৰা ছোৱালী গ'ল আইতাহঁতৰ তাতে বোলে আজি সিহঁতক ভাত খাব মাতিছে, সেইকাৰণে আৰু সিহঁতে গ'ল। আৰু বৰষুণ দিয়া বতৰ আজি, মানে ৰাতিপুৱাৰ পৰা অকণমান কিনকিনীয়া বৰষুণ দি আছে। আৰু এনেকুৱা বতৰত আজি আমি অকণমান ওলাই যাম বুলি ভাবিছোঁ। ল'ৰা ছোৱালীক লৈ নাযাওঁ, সিহঁতে যাব ইচ্ছা কৰা নাই আচলতে, বৰষুণো দিব পাৰে। গাড়ী লৈ যাম, তথাপিও সিহঁতে যাব ইচ্ছা কৰা নাই, যিহেতু লৈ নাযাওঁ। তেখেতে অফিচৰ পৰা অহাৰ পাছত আৰু লাহে লাহে ওলাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে, ক'লৈ যাওঁ কি কথা তেতিয়া গম পাব। আৰু আপোনালোক সকলোকে অৰ্চনা আছামিজ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই এতিয়া ওলাই মেলি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। চাওঁ কেনেকুৱা মিঠাই, আমিও চাওঁ বিহাৰৰ পৰা আনা। চাওঁ, খুলি দিয়াচোন ধুনু। ভাত খাই আইতাহঁতৰ তাৰ পৰা ল'ৰা ছোৱালীও আহি পালে। কি মিঠাই? পেৰা? টেষ্টি দেই। গজা নিচিনা না? পেৰাৰ দৰে। এবাৰ খাই লওঁ। ধুনীয়া বিহাৰৰ মিঠাই। আৰু মই ওলাই মেলি ৰেডি। আৰু এখেতে অফিচৰ পৰা আহোঁতে ষ্টাফে বোলে মিঠাই আনিলে, বিহাৰৰ পৰা আহিছে, ঘৰৰ পৰা মিঠাই আনিলে আমাৰ কাৰণে। আৰু আপোনালোকক দেখুৱালে, আৰু মোৰ অলৰেডি ওলোৱা হৈছে। আৰু এযোৰ মেখেলা চাদৰ পিন্ধিছোঁ। আৰু মিঠাইটো সঁচাকৈ বহুত টেষ্টি হয়। আমাৰ ইয়াতে এইবিলাক মিঠাই পোৱা নাযায় আচলতে, বহুত টেষ্টি হয়। আৰু এতিয়া এখেতে আহি পালে, এখেতে ওলোৱা হোৱা নাই। মিঠাইটো খাই ল'লোঁ, আৰু এযোৰ কাপোৰ পিন্ধি লৈছোঁ। আৰু কাপোৰযোৰৰ যিহেতু ব্লাউজটো চিলাই কৰা নাই, সেইকাৰণে ৰেডিমেড ব্লাউজ এটা পিন্ধি লৈছোঁ। আৰু এনেকৈ যাম আজি, চুলি নাবান্ধো, বতৰটো যিহেতু ঠাণ্ডা। আৰু গলত কিবা এডাল পিন্ধি লওঁ, তাৰপিছত এখেতে ওলাই আছে, লাহে লাহে গৈ থাকোঁ আৰু চাই থাকিব আপোনালোকে। ওলোৱা হৈ গ'ল, আৰু এযোৰ কাপোৰ লৈছোঁ প্ৰেজেণ্ট, আৰু এনেকৈ গৈ থাকোঁ। আৰু তো গৈ থাকোঁ এতিয়া। আজি আমি আহিছোঁ বামুণীগাঁও ভৰ্গীবাৰীলৈ। মোৰ লগৰ এজনী বান্ধৱীৰ আজি বিয়া আগতে গ'ল, আজি পাৰ্টি আছে, তালৈ আহিছোঁ। আৰু তাই বৰ্তমান ধুবুৰী ডিষ্ট্ৰিক্টত টেটত টিচাৰ কৰি আছে। আৰু বিয়া আগতে গ'ল, মন্দিৰত গ'ল বিয়া, আজি পাৰ্টি আছে, তালৈ আহিছোঁ। আৰু আপোনালোকক বাকীখিনি দেখুৱাই থাকিম, আৰু আপোনালোকক কৈ দিলোঁ ক'লৈ আহিছোঁ, চাই থাকিব। এতিয়া আহি পালোঁ, আৰু আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। নামি লওঁ। এতিয়াহে দিলে আৰম্ভণিতে ভয় নোখোৱা, ধুনীয়া লাগে। ভিডিঅ' কথা না ফটো মাৰি আছা? মোৰ ফটো কাৰণে ৰেডি হৈ আছোঁ। এইফালে দেৱ, কইনাৰ ভায়েক, ভাইটি, আৰু এইটো ভায়েক বাবুকেইটা। আমি আহি একদম ভিতৰত সোমিলোঁ। এতিয়া ভিতৰত দৰাকো চোৱাৰ সৌভাগ্য হ'ল, দৰাৰ লগতো চা চিনাকি হ'লোঁ। এইপিনে দৰা ফোন কৰি আছে।
তোৰো বহিছা অ তাকে কৈ আছা আমাৰ বিয়া খোৱা হৈ গ'ল এতিয়া যাব ওলাইছোঁ ঘৰ এয়া কইনাৰ বায়েক হয় আৰু এইটো হ'ল থাকিল তো এতিয়া যাই থাকোঁ বাই 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 বিয়া খাই মাছ মাংস খাই মকৰা মকৰি মুখত তামোল ভৰাইছোঁ আৰু এতিয়া ঘৰলৈ বুলি গাড়ীত উঠিলোঁ থাকিলোঁ অকণমান সময় 2 ঘণ্টামান সময় থাকিলোঁ কথা পাতিলোঁ ভাল লাগিলে বহু দিনৰ মূৰত গোটেইবিলাককে লগ পালোঁ ঘৰৰ মানুহখিনিকো লগ পালোঁ আৰু একেলগে আমি ডাঙৰ হোৱা আমাৰ ওচৰতে মোৰ বান্ধৱীগৰাকীৰ মামাকৰ ঘৰ হয় তাই মামাকৰ ঘৰত থাকিয়ে পঢ়া শুনা কৰিছিল আৰু তেনেকৈ সৰুৰ পৰা ডাঙৰ হ'লোঁ একেলগে খেলা ধূলা কৰি আৰু তাই বৰ্তমান ধুবুৰী ডিষ্ট্ৰিক্টত টেটত টিচাৰ কৰি আছে আৰু বহু দিনৰ মূৰত লগ পালোঁ ভাল লাগিলে এতিয়া ঘৰলৈ বুলি আহি আছোঁ আৰু তেওঁলোকে থাকিব কৈছিলে কিন্তু ইহঁতক এৰি গৈছোঁ যে ইহঁতেও যাব বিচৰা নাছিলে সেইকাৰণে এৰি গ'লোঁ আৰু সেইকাৰণে সোনকালে আহিব লগা হ'ল ভাল লাগিলে তথাপিও হাই এভৰিৱান আমি এতিয়া আহি পালোঁ বকো আৰু তেখেতে ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা আনিব গৈছে আৰু এতিয়া আমি পালোঁ এম বজাৰত আমি কিবা এটা কিনিম তাতে যাওঁ এতিয়া তেখেতে আহি পালে আৰু এম বজাৰত সোমিম তাতে বজাৰখিনি কৰি আৰু গৈ থাকিম চাই থাকিব আপোনালোকে আমি এতিয়া আহি পালোঁ এম বজাৰ ঘৰলৈ আছোঁ বজাৰখিনি কৰি লওঁ তাৰপাছত আৰু গৈ থাকিম আৰু ঘৰত আৰু এতিয়া আহি পালোঁ ঘৰ এতিয়া চেঞ্জ কৰোঁ আৰু ল'ৰা ছোৱালীৰ কাৰণে চিকেন পকৰা আনিছিলোঁ সিহঁতে এতিয়া খাই আছে চাওকচোন সিহঁতে ক'ত লৈছে মানে টিভি চাই চাই খাই আছে মানে চফাৰ ওপৰতে লৈছে য'তে খাই খাওক আৰু শান্তি কৰি খাওক আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ বাই বাই মুনু কেনেকুৱা